বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক বিশেষ এক কথা জনাব বিচাৰিছোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিবিলাক মহাবিদ্যালয় আছে আৰু এই মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী বিভিন্ন সমস্যা ভুক্তভোগী হ'ব লগা হৈছে আৰু এই সমস্যাসমূহৰ বাবে তেওঁলোকে এতিয়া পঢ়া এৰিব লগা হৈছে। বহু ছাত্ৰ ছাত্ৰী দেখিবলৈ পাইছোঁ যে পঢ়া এৰিছে। তো এনে ক্ষেত্ৰত মই প্ৰমোদ বড়ো ডাঙৰীয়াক এই কথা অৱগত কৰাটো জৰুৰী বুলি ভাবিলোঁ, কাৰণ তেওঁ বিভিন্ন মেল মিটিঙত কৈছিল বা কয় যে তেওঁ বিটিসি বা বিটিআৰ ডেভেলপ হোৱাটো বিচাৰে, কিন্তু মই ক'ব বিচাৰিছোঁ যে অকল ৰাস্তা ঘাট বা ডাঙৰ ডাঙৰ বিল্ডিং বনালেই যে বিটিআৰ আমাৰ উন্নত হ'ব সেইটো কথা হয় নেকি? নিশ্চয় নহয়, কাৰণ ছাত্ৰ ছাত্ৰী বা নৱপ্ৰজন্মৰ অবিহনে আমাৰ বড়োলেণ্ড কেতিয়াও উন্নত হ'ব নোৱাৰে বা ডেভেলপ হ'ব নোৱাৰে। তো এতিয়া যে ছাত্ৰ ছাত্ৰীবোৰে পঢ়া এৰিব লগা হৈছে, আধাতে BA কমপ্লিট নকৰি আধাতে এৰিব লগা হৈছে। ইয়াৰ কাৰণ হ'ল তেওঁলোকৰ ৰিজাল্ট বেয়া হৈছে বা বিভিন্ন কিতাপ পত্ৰ ইত্যাদি সমস্যা দেখিবলৈ পোৱা গৈছে। এতিয়া আমি কিতাপ যদি নাথাকে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে বা আমি কেনেকৈ পঢ়িম বা ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ পঢ়িব? কিতাপ আমি দোকানত নাপাওঁ বা কিতাপ নায়ে। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিবিলাক মানে কিতাপ কলেজৰ সেইবিলাক কিতাপ আছে, কিন্তু গোটেইখিনি পোৱা নাযায়। তো যিবিলাক ছাবজেক্টৰ পোৱা নাযায় সেইবিলাক পঢ়িব কেনেকুৱা? কিতাপ নাথাকাৰ ফলত ৰিজাল্ট বেয়া হয়, বেগ লাগি যায়। তাৰপিছত বহু ছাত্ৰ ছাত্ৰীয়ে এনেকৈ পঢ়া আধাতে এৰিব লগা হৈছে। তো এতিয়া মই ক'ব বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই ডেভেলপ কৰিব বিচাৰে হয় ঠিকে, কিন্তু কিতাপৰ ক্ষেত্ৰত তেওঁ যদি অলপ যদি সজাগ বা গুৰুত্ব দিয়ে তেতিয়া নিশ্চয় ছাত্ৰ ছাত্ৰীসমূহ বহুত আগবাঢ়ি যাব বুলি মই ভাবোঁ। কাৰণ মই ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীয়ে কিতাপ নোপোৱাৰ ফলত পঢ়া এৰি দিছে। আৰু এনে সময়ত তেওঁ বা আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ, আপুনি আমাৰ কেইদিনমান আগতে পাতিছে যে নলেজ ফেষ্টিভেল। তো মই ক'ব বিচাৰিছোঁ যে নলেজ ফেষ্টিভেল পাতাৰ যিখিনি কোটি কোটি টকা ধন ব্যয় কৰিলে, তো তাৰে যদি কিছু সংখ্যা যদি পইচা যদি আমি বিটিআৰৰ ছাত্ৰ ছাত্ৰীৰ এই কিতাপৰ যোগান ধৰাত যদি আমি ব্যয় কৰিলোঁ হয়, তো এই ছাত্ৰ ছাত্ৰীসমূহে আজি পঢ়িব এৰিব লগা নহ'লে হয় বা পঢ়াত তেওঁলোকৰ বহুতখিনি সুবিধা হ'লে হয়। কাৰণ নলেজ ফেষ্টিভেল পাতিছে কিয়? ছাত্ৰ ছাত্ৰীক আগুৱাই নিবৰ কাৰণে আৰু নলেজ দিবৰ কাৰণে। তো তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়া এৰি দিছে, এনে পোৱা যায়। তো এই ক্ষেত্ৰত তেওঁ এতিয়ালৈকে একো গুৰুত্ব দিছে নাই সেইটো গম পোৱা নাই। গতিকে মই ভাবিলোঁ যে তেওঁক এবাৰ জনাই দিয়াটো নিশ্চয় ভাল, কাৰণ কিতাপ নোহোৱাৰ ফলত যোনটো মই সমস্যা ক'লোঁ, এই ক্ষেত্ৰত বহুত ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বেয়া হোৱা দেখা গৈছে, আৰু ৰিজাল্ট বেয়া হোৱাৰ ফলত বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়িব এৰি দিছে। এতিয়া তেওঁলোকক মানে কেনেকৈ আপোনালোকে আৰু ডেভেলপ কৰিব? তেওঁলোকে আধাত পঢ়া এৰি দিলে, তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰৰ ফালে গুচি গ'ল। তো এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আৰু আপুনি যদি বিচাৰে এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আমাৰ বড়োলেণ্ডত এতিয়াৰ পৰা আপুনি আৰু পাই গৈ থাকিব, কিমান দিনলৈকে পাব সেইটো মই নাজানো, কিন্তু পাই গৈ থাকিব আধাতে পঢ়া এৰি দিয়া ছাত্ৰ ছাত্ৰী। আৰু তাৰ মেইন কাৰণটো হ'ল ৰিজাল্ট বেয়া, আৰু ৰিজাল্ট বেয়া হৈছে কিতাপৰ অভাৱৰ কাৰণে। কাৰণ কিতাপ নাথাকিলে তেওঁলোকে কেনেকৈ পঢ়িব? নিজেতো লিখি পেলাই নিজেতো কিতাপ লিখি পঢ়িব নোৱাৰে। তো সেইকাৰণে এই সমস্যাসমূহ বহুত জটিল ৰূপত দেখা দিছে, আৰু আগন্তুক দিনতো এই সমস্যা বহুত ডাঙৰ এটা সমস্যাৰ সন্মুখীন হ'ব বুলি মই ক'ব বিচাৰিছোঁ। তো এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো অতিকৈ উচিত। আপুনি যদি সঁচাকৈ যদি বিটিআৰৰ যদি উন্নত কৰিব বিচাৰিছে, তেনেহ'লে ষ্টুডেণ্টখিনিৰ সমস্যাখিনি আপুনি বুজিব লাগিব। ষ্টুডেণ্টখিনিৰ সমস্যা যি এতিয়া কিতাপৰ সমস্যা হৈ আছে, এইটো বুজিব লাগিব। এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপুনি কিছু আগভাগ ল'ব লাগিব, আপুনি বিটিসি প্ৰধান হোৱা হিচাপে মই ভাবোঁ। তো এনেই এইবোৰ ফেষ্টিভেল বা ছাত্ৰ ছাত্ৰীক উন্নত কৰাৰ ক্ষেত্ৰত কিবা ফেষ্টিভেল হওক বা এইবিলাক বা নলেজ ফেষ্টিভেল এইবিলাক কৰাতকৈ বা এইবিলাক নকৰি আমি যদি গ্ৰাছ লেভেলৰ যিখিনি সমস্যা আছে এই সমস্যাসমূহ যদি আমি সমাধান কৰিব আগবাঢ়ি আহোঁ, বা আপুনি যদি এই ক্ষেত্ৰত যদি অলপ আগভাগ লয় তেতিয়া নিশ্চয় ভাল হ'ব। কাৰণ আপুনি ওপৰ লেভেলত যিমানে ফেষ্টিভেল বা ডাঙৰ ডাঙৰ এইবোৰ নকৰে কিয়, তলৰ লেভেলত যদি কিতাপে নাই, ষ্টুডেণ্টখিনি পঢ়িব নোৱাৰিব। পঢ়িব নোৱাৰাৰ পিছত এনেকুৱা সমস্যাৰ বহুত দেখা দিব, যাৰ ফলত ছাত্ৰ ছাত্ৰীসমূহে পিছ পৰি যাব। তো মই ভাবোঁ যে ডাঙৰ একো এইবিলাক ফাংচন বা ফেষ্টিভেল পাতাৰ গুৰুত্ব নাই, যদিহে আমাৰ এই ছাত্ৰ ছাত্ৰীৰ সাধাৰণ এই সমস্যাসমূহ সমাধান কৰিব নোৱাৰে। তো এই সমস্যাসমূহ প্ৰথমে মই ভাবোঁ সাধাৰণ এই
সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক মানে পঢ়া এৰি দিলে মানে তো নলেজ ফেষ্টিভেল পাতাৰ মূল্যটো কি থাকিল ইফালে আধা ছাত্ৰ ছাত্ৰী আধা পঢ়া এৰি দিলে বিটিআৰৰ তো নলেজ ফেষ্টিভেলৰ মই ভাবোঁ যে মূল্যটো এই ছাত্ৰ ছাত্ৰী পঢ়া এৰাৰ তুলনাত মানে ইমান ভাল হোৱা নাই বুলি মই ভাবোঁ গতিকে মই ভাবিছিলোঁ যে এনেধৰণে যদি সেই কোটি কোটি টকা তাৰে খৰচ কৰাৰ পৰা যদি কিছু পইচা যদি বচাই কিতাপৰ ব্যৱস্থা যদি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কৰি দিলে হয় নিশ্চয় এই ছাত্ৰ ছাত্ৰীসকলে বহুখিনি সুবিধা পালে হয় আৰু পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি গ'লে হয় তো নলেজ ফেষ্টিভেলটো যে বেয়া কৰিছে সেইটো মই ক'ব বিচৰা নাই কিন্তু জাষ্ট কৈছোঁ যে তাৰে কিছুখিনি পইচা যদি আমি যদি কিতাপৰ ক্ষেত্ৰত যদি ব্যয় কৰিলোঁ হয় তেতিয়া নিশ্চয় ভাল হ'লে হয় বুলি মই ক'ব বিচাৰিছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ যে এনেই এতিয়া ডেভেলপৰ কথা ক'লে নহ'ব আমি ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যোৱাত গুৰুত্ব দিব লাগিব কাৰণ এনেকৈ যদি বাৰে বাৰে যদি পঢ়া এৰি থাকে বেটছ বাই বেটছ যদি পঢ়া এৰি থাকে ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিটিআৰৰ পিছলৈ গৈ শিক্ষাৰ দিশত বহু পিছ পৰি থাকিব কাৰণ আধাতে এৰি দিব বহু ছাত্ৰ ছাত্ৰীয়ে তো এনে ক্ষেত্ৰত এতিয়া কিছু গুৰুত্ব লোৱা উচিত বুলি মই ক'ব বিচাৰিছোঁ আৰু লগতে যিখিনি কিতাপ নাই সেইখিনি কিতাপ যাতে কেনেকৈ ব্যৱস্থা কৰে এইটো মই ক'ব বিচাৰিছোঁ কাৰণ এতিয়াতো যিহেতু কিতাপে নাই আমি কিতাপ কিনিব গ'লেও কিতাপ দোকানত পোৱা নাযায় তো মই ক'ব বিচাৰিছোঁ যে কি ছাত্ৰ ছাত্ৰীয়ে নিজে কিতাপ লিখি পঢ়িব নেকি নিজেতো কিতাপ লিখিব নোৱাৰে বা আপুনিওতো নিজে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনিওতো নিজে কিতাপ লিখিব নোৱাৰে নিশ্চয় ৰাইটাৰে লিখিব তো এই ব্যৱস্থাটো আপুনি অলপ গুৰুত্ব দিব লাগিব কাৰণ আপোনালোকে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিলেহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকলে কিছু সকাহ পাব বুলি মই ক'ব বিচাৰিছোঁ আৰু হয়তো লাহে লাহে আৰু বিভিন্ন নতুন নতুন নিয়ম বা নতুন নতুন চিলেবাছ আহিব তো নতুন নতুন চিলেবাছৰ নতুন নতুন কিতাপ হ'ব তো নতুন নতুন কিতাপসমূহ যদি কিতাপ যদি পোৱা নাযায় কিছুমান ছাবজেক্টৰ তো আকৌ সমস্যা আহিব আকৌ বহু ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বেয়া হ'ব বহু ছাত্ৰ ছাত্ৰীয়ে কিতাপ নাপায় পঢ়া আধাত এৰিব লগা হ'ব বুলি মই আগৰ কথা চিন্তা কৰি মই ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত গুৰুত্ব দিয়ক শিক্ষা বিভাগ বা আমাৰ বিটিচি প্ৰধান বা বিটিচি চৰকাৰে গুৰুত্ব দিয়াটো উচিত বুলি মই ক'ব বিচাৰিছোঁ আজিলৈকে কিতাপ যে নাই কিতাপ নাথাকাৰ ফলত ইমান সমস্যা হৈছে আৰু এই ক্ষেত্ৰতো সমস্যা দেখিবলৈ পোৱা যায় তো এই ক্ষেত্ৰত তেওঁ এতিয়ালৈকে একো গুৰুত্ব দিছে নাই সেইটো